নমস্কাৰ বন্ধুসকল, আজি মোৰ সৈতে উপস্থিত আছে বৰলনি এগৰাকী বিহুৱতী আৰু নামতী নেহা দাস। তোমাক স্বাগতম জনাইছোঁ। যথেষ্ট শেহতীয়া হ'লেও আমি ব্লগটো চলাব বিচাৰিছোঁ। বহাগ পাৰ হৈ গ'ল যদিও তোমাৰ পৰা এটা বিহু আমি শুনিব বিচাৰোঁ। প্ৰথমে মোৰ দৰ্শকসকলক কি শুনাবা? মই প্ৰথমে দৰ্শকসকলক মোৰ ফালৰ পৰা এটা যোজনাকে শুনাম বুলি ভাবিছোঁ। নিশ্চয়। পাছফালৰ জুহালত মুগা সিজাই আছিলোঁ নখেৰে চিৰি মোৰ ধন চেনালৈ বিহুৱান বৈছি এৰি পাত মুগাৰে সূতা। অতি সুন্দৰ। যিটো বহাগ গ'ল, বহাগৰ সময়ছোৱাত ক'ৰ পৰা ক'লৈকে এবাৰ প্ৰগ্ৰাম কৰা হ'ল? যিহেতু ষ্টেজ প্ৰগ্ৰাম কৰা তোমালোকে? আমি বহুত ঠাইতে ষ্টেজ প্ৰগ্ৰাম কৰা হ'ল। এফালে লখিমপুৰ আৰু দুলীয়াজানলৈকে আমি কৰা হৈছে আৰু প্ৰগ্ৰেম। মানে লখিমপুৰৰ পৰা দুলীয়াজান পালেগে, মানে মাজৰখিনিটো কৰিলে আৰু? হয়, এই আৰু এইডোখৰত ধেমাজিখিনিত আছে আৰু। বাৰু যি নহওক, এবাৰ কি শুনাবা বিহু? এইবাৰ মই বিহু এফাকি শুনাইছোঁ। নিশ্চয়। কিনকিনিয়া বৰষুণত মোৰে দেহাজান দেহাজান হালেনো বাই আছিলা মোৰে দেহাজান দেহাজান মূৰতে বগা জাপি মূৰতে বগা জাপি লয় মইনো গৈ ওলাম গৈ হাতত জলপান লৈ একাঠু বোকাতে গৈ বকিয়াৰ গজতে ৰৈ মাতে নিমই ডিঙিয়া দেহাজান কুৱাদৰে জুতি লৈ দুয়োনো একেলগে খাম। কেনে পালে ৰাইজে জনাবচোন দেই, পিছত কমেণ্ট কৰি। আৰু যি কি নহওক, এতিয়া কিহত ব্যস্ত, মানে কি কৰি আছে, পঢ়া শুনা ইত্যাদি? পঢ়া শুনাত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। এতিয়া বৰ্তমান মই কম্পিউটাৰ কোৰ্চ এটা কৰি আছোঁ। কম্পিউটাৰ কোৰ্চ কৰি আছে। তোমালোকৰ দলটোৰ নাম কি আছিলে? বৰলনি আঞ্চলিক মেজাংকৰি টকা বিহু দল। যদি ৰাইজে যদি তোমালোকক যোগাযোগ কৰিব বিচাৰে বা ক'ৰবাত যদি প্ৰদৰ্শন কৰিব মাতে, কণ্টেক্ট নম্বৰ ক'বা নেকি? পাৰিম। নিশ্চয় কৈ দিয়াচোন মোৰ দৰ্শকক। 9101118733। কিমান মান এবাৰ স্থান পোৱা গৈছে? এবাৰ আমি শতকৰাত আমি টোটেল 60টা প্ৰগ্ৰেম কৰিছিলোঁ। 60টাৰ ভিতৰত আমাৰ 4 ঠাইত একেবাৰে আমি পোৱা নাছিলোঁ, বাকী গোটেইকেইটা ঠাইতে আমি গোটেইকেইটাতে পজিশ্যন পাইছে। খুব শুভ লক্ষণ। এতিয়া আৰু কি শুনাবা? আৰু গীত কি শুনাবা? গীত বুলি ক'লে ভুল হ'ব, নাম আচলতে বিহুৰ নাম বুলি কয়। হয়, মই আমাৰ টিমৰে এটা বিহু শুনাই দিছোঁ। ইমূৰে বহনা হৈ হালি জালি টোপনি ধৰে বহনা হৈ কলি মাতে টোপনি ভাঙি বহনা হৈ টকাৰ মাতে বলিয়া টকাৰ মাতে বলিয়া কৰে মূৰে বহনা হৈ চতে গয়ে গয়ে মূৰে বহনা হৈ বহাগে পালেহি মূৰে বহনা হৈ ফুলিলে ভেবেলি লতা মূৰে বহনা হৈ কৈনো কৈ থাকিলে মূৰে বহনা হৈ উৰকে নপৰে মূৰে বহনা হৈ ৰঙালী বিহুৰে কথা। দলটোত কিমান গৰাকী সদস্য টোটেল আছে তোমালোকৰ? আমাৰ প্ৰথমতে 20 গৰাকী আছিলে, তাৰপাছত টোটেল আমি 18 গৰাকীয়ে প্ৰগ্ৰেম কৰিছিলোঁ। কিছুমানৰ বিহুতে আকৌ কিছুমানে বেমাৰ হৈ যায় যে, তেনেকৈ আমাৰ সম্পূৰ্ণ 20 গৰাকী কোনো মাৰিব নোৱাৰিলোগে, 18 গৰাকীয়ে আমি মাৰি থাকিলোঁ। ইয়াৰ উপৰিও তুমি কি কি কৰা?
ইয়াৰ উপৰিও মই বেলেগ? নাচি ভাল পাওঁ, নাচিব নাচো। বাহিৰা কেতিয়াবা অনুষ্ঠান প্ৰতিষ্ঠান থাকিলে মানে তাতো দুই এটা গান গাওঁ কেতিয়াবা। নিশ্চয়কৈ। এতিয়া পৰৱৰ্তী আৰু কি শুনাবা? বিহু নামেই হওক বা মই তোমাক বিহু বুলিয়ে যিটো চিনাকি কৰাই দিছিলো, বিহুৱে নামেই হওক। বিহুৱে মই ভালকে জানো, তাৰ বাহিৰে মই বাকী ইমান বেছি গান গাব নাজানো। চেষ্টা কৰোঁ কেতিয়াবা কিবা কিবি প্ৰগ্ৰেম থাকিলে মানে সংঘৰ কিবা কিবি অনুষ্ঠান থাকিলে আখৰা কৰি কৰা হয় আৰু হয়, তেতিয়া মানে আখৰা কৰি মই গোৱা হয়। আৰু মই তাৰ বাহিৰে দিহানাম গাওঁ। কিবা আৰু পাই নেকি তোমাৰ মনলৈ অহা কিবা আৰু পাই নেকি? হৰিনাম গোৱা নোগোৱা? হৰিনাম গাওঁ। হৰিনাম এটাকে এতিয়া কিবা এটা ইউনিক এটা ভৰাই দিওঁ, আনকমন এটা কৰি দিওঁ। ভীমিকান্দে নকুল কান্দে কান্দে যুধি বেহুৰ ভিতৰে কান্দে অভিমন্যু ইৰাম ইৰাম ভীমিকান্দে নকুল কান্দে কান্দে যুধি বেহুৰ ভিতৰে কান্দে অভিমন্যু বঢ়িয়া। গাই দিছো। তৎপুৰুষত গাব লগা হৈছে। মোৰ উদ্দেশ্য এটাই আছিল, মই আপোনালোকক পূৰ্বেও কৈছোঁ যে মই নৱপ্ৰজন্মক চিনাকি কৰা দিয়াই মোৰ লক্ষ্য উদ্দেশ্য। তাতকৈ বিশেষ একো নাই। যদি আপোনালোকে এই অনুষ্ঠানটো ভাল লাগে নিশ্চয়কৈ কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো গম পাইছে, ললিত শইকীয়া ব্লগ বুলি লিখা আছে। বাকী আৰু বিহুৱতী যোজনা মানে কালি দুপৰীয়া মৰিবলগীয়া হাছতি তামোল হনৈ খাই ইহায়ৈ চেনাই ধন আহিলে গেজেং ফুলানিলে ঐ লাহৰি কাষতে পাই নাম ভাগি লগত পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলো বহিনো তাঁতৰ পাতত সেইখনিও গামোচা নিলিখিলে কপালত অ সোণামুৱা ঐ ঢোলৰ মাতে বলিয়া কৰে চেনাই মুৱা ঐ পেপাৰ মাতে বলিয়া পেপাৰ মাতে বলিয়া কৰে। অতি সুন্দৰ। আমাৰ যিহেতু সময়ো শ্বৰ্ট হৈছে আৰু খুব তৎমুহূৰ্তত আহি আমি প্ৰগ্ৰেমটো কৰা হ'ল। কোনো ধৰণৰ খবৰ নিদিয়াকৈ মই গুচি আহিলোঁ হঠাৎ, আৰু শুই থকা মানুহগৰাকীক জগাই লৈ মই এই অনুষ্ঠানটো তৎমুহূৰ্তত কৰিলোঁ। সেইকাৰণে তেওঁক যথেষ্ট কষ্টৰ অনুভৱে গাব লগা হৈছে। আচলতে মই তেওঁক ধন্যবাদ জনাইছোঁ। বিশেষকৈ এতিয়া মোৰ দৰ্শকসকলক কিবা আহ্বান জনাবানে এই মুহূৰ্তত? হয়, মই বৰ বেছি ভালকৈ গাব নাজানো, মই অলপকৈ শিকা। মই প্ৰথম মোৰ দাদা জ্যোতিপ্ৰসাদ দাস, তেওঁ মোক যথেষ্টখিনি কষ্ট কৰি শিকাইছিলে এইখিনি। আৰু সঁচা কথা ক'বলৈ গ'লে তেওঁৱে এইখিনি মোক ইমানখিনি মই আজি শিকিছোঁ, মানে গাব পাৰিছোঁ, তেওঁৰ পৰাই পাৰিছোঁ। তেওঁৱে বহুতখিনি শিকালে মোক। আৰু বাকী ভাল হৈছে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যাতে মই আগুৱাই যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। নিশ্চয়কৈ জ্যোতিপ্ৰসাদ দাস মোৰ বন্ধু হ'ব, আৰু তেওঁ বিহু বুলি ক'লে যথেষ্ট মানুহে চিনি পায়, আৰু তেওঁ শিকোৱা কথাটো আপোনালোকে নিজে স্বীকাৰ কৰিছে, আৰু তেওঁ এটা ভাল পদক্ষেপ লৈছে। বাৰু যাই কি নহওক, মোৰ অনুষ্ঠানটো কেনে পালে আপোনালোকে জনাব। আৰু যদি ভাল লাগে মই পুনৰবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু এই প্ৰগ্ৰেমটো শ্বেয়াৰ কৰিব। আৰু ইয়াৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ যদি ওচৰ পাছৰে কাৰোবাৰ যদি এনেধৰণৰ কিবা প্ৰতিভা থাকে,
সংস্কৃতি হওক বা খেল বিভাগেই হওক বা বেলেগ বেলেগ অন্যান্য কিবা ধৰণৰ যদি অনুষ্ঠান যদি মই ইয়াত যদি প্ৰদৰ্শন কৰাব বিচাৰে তেতিয়াহ'লে মোক ইয়াতে মেছেজ কৰিব আপোনালোকে মেছেজ কৰিলে মই তৎপৰতা আপোনালোকৰ ঠাইত উপস্থিত হ'ম ধন্যবাদ